हेलो गाइज কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি মহালয় আপোনালোক যাবনে বাৰু ফুৰিবলৈ আমি কিন্তু ৰাতিপুৱা একদম খুব সোনকালে যাওঁ কিন্তু আজি অকমান দেৰিয়ে হ'ল 3টা বাজি গ'ল এতিয়া মুখ চুখ ধুই মেলি গা চা ধুই যোৱাতে চাগে 4টা মান বাজিবই এয়া আমি আদৰি হৈ গ'লো এতিয়া যাম আৰু মা আৰু মই ফুৰিবলৈ যাম আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো আন্ধাৰ হৈ আছে এতিয়া তথাপিও কিন্তু মানুহখিনি আহি আছে পাছফালে দেখা পাইছে চাগে আপোনালোকে মানুহখিনি আমাতকৈ সোনকালে আহে আমি আহি চাৰিআলি পালোহি আৰু চাৰিআলি পোৱালে এয়া পোহৰ হ'লেই মহালয়াৰ দিনাখন ৰাতিপুৱা ফুৰিবৰ কাৰণে বহুত মানুহ আহে প্ৰায় 2টামান বজাৰ পৰা মানুহ আহেই আমিতো অহা অলপমান দেৰিয়ে হৈছে ঠিকে আছে কেইটামান বজাৰ পৰা কৰিছে যাবা কৈছে আজি চোৱা নাই যে আজি চোৱা নাই যে আজি পাতাই দিয়া খাওঁ যাম লৈও যাম ৰাতিপুৱা ওলাই আহিছোঁ মৰ্ণিং ৱাক কেইটা বজাত উঠিলা 4টাত দিছে আমি 3টাতে আমাৰ অফিচৰ কেণ্টিন দিয়া বৰ্তাহঁতে জেলেপি দোকান খুলিছে তাতে আমি ৰৈ অলপ জেলেপি খালোঁ ঘৰলৈও কিনিলোঁ আৰু আহি পালোহি আমাৰ অফিচৰ ওচৰৰ পাৰ্কখন তাতে মায়ে মই অকণমান সোমাই মই অলপ জোলনাও জ্বলিলোঁ ঘৰলৈ আহি গৰম গৰম জেলেপিৰ লগত তিলৰ বৰ আৰু চাহৰ জুতিটো বিৰাটেই ভাল লাগিছে খাই তিলৰ বৰ বনাইছেনে বাৰু আপোনালোকে কেতিয়াবা বনাই চাবচোন বহুত ভাল লাগে খাই এইদৰে গাঁৱৰ মহালয়াৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ আৰু আমিও মহালয়া বুলি কেইখনমান ফটো তুলিলোঁ সেই ফটোকেইখন স্মৃতিৰ কোণত সাঁচি ৰাখিছোঁ মহামায়া দুৰ্গা মায়ে আপোনালোকক ভালে কুশলে ৰাখক সকলোৰে মংগল কৰক দুৰ্গতি নাশিনী মা দুৰ্গাই সকলোৰে দুৰ্গতি নাশ কৰক এয়াকে কামনা কৰিলোঁ আৰু আজিলৈ আহিলোঁ ধন্যবাদ